মৰ্নিং গাইজ ব্লগছ উইথ গগনৰ আন এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা মই ফিল্ডত নাযাওঁ ৰানিং কৰিব, কাৰণ ইমান দিন যি কষ্ট কৰিলোঁ তাৰে ইণ্টাৰভিউ দিব যাম, মানে পৰীক্ষা দিব যাম। আৰু মোৰ ইণ্টাৰভিউ ক'ত হ'ব আপোনালোকক মই চব ভিডিঅ' দেখাই দিম। মানে ইণ্টাৰভিউ কাৰণে মই একদম চুলি তুলি কাটি সম্পূৰ্ণ ৰেডি হৈ ল'লোঁ। এতিয়া মই ঘৰত যাই কিনে মই ডকুমেণ্ট কাপোৰ কানি মই বেগত ভৰাই ল'ম, কাৰণ ইণ্টাৰভিউ দিলে সকলোবোৰ ডকুমেণ্ট কাগজটো লাগিব হয়নে নহয়। আৰু গাইছ মোৰ ইণ্টাৰভিউৰ কাৰণে এতিয়া টংলাত যাম, মানে ৰাতিপুৱা যোৱাৰ কাৰণটোৱে হ'ল এখন ট্ৰেইন আছে 7:12, সেইখন ট্ৰেইনত যাম, যাই কিনে ৰুম চুম চাব লাগিবতো, সেইকাৰণে অলপ সোনকালকৈ ওলাই দিম গাইছ। ইণ্টাৰভিউলৈকে যাবলৈকে ওলাই দিলোঁ। এতিয়া মই ৰাইজ মন্দিৰত এটা সেৱাকাৰী যাওঁ, যাতে ইণ্টাৰভিউত কোনো অসুবিধা নহয় তাৰ কামনা কৰি পেলাই মই মন্দিৰৰ ওচৰত আৰু ভগৱানৰ ওচৰত এটা সেৱাকাৰী লৈ যাই আছোঁ গাইছ। আকৌ একেবাৰে আপোনালোকক টংলাত লগ পাই আছোঁ। টংলা পালোঁ আহি ঠিকেই, কিন্তু 1 মিনিটৰ কাৰণে যিখন ট্ৰেইনত যাম বুলি ভাবিছিলোঁ সেইখন ট্ৰেইন নাপালোঁ। এতিয়া যোৱা ট্ৰেইনখন আছিল 7:12 আৰু নেক্সট ট্ৰেইনখন আছে 9:26। অলপ টাইম ৰখি দিম আৰু কি কৰিব গাইছ। 1 মিনিট সময়ৰ ৰিক্সা কিমান মূল্য, 1 মিনিটৰ কাৰণে মই নাপালোঁ ট্ৰেইনখন নাপোৱাৰ কাৰণটো এইটো হ'ল, যি আমাৰ টাউন কলাইগাঁও তাত মানে ৰাতিপুৱা অলপ গাড়ীৰ অসুবিধা হয়। টংলালৈকে অহা গাড়ীৰ অলপ অসুবিধাৰ কাৰণে ট্ৰেইনখন নাপালোঁ। কি কৰিব গাইছ, এনেইতো যাবই লাগিব, অলপ ৰখি কিনে দি দেৱা আৰু গাইছ। ট্ৰেইনলৈকে ৰখি থাকি অলপ চাহ খাব ওলাই আহিলোঁ। মানে চাহ মই নাখাওঁ, লগ এটা লগ পালোঁ, ই বোলে খুওৱেই, আমি দুয়োটাই অলপ চাহ খাব ওলাই আহিলোঁ গাইছ। খাই বৈ আৰু ৰখি থাকি যেতিয়া ট্ৰেইনখন আহে তেতিয়া আকৌ আমি গুচি যাম। মানে মই যাম, ই নাযায়, মানে লগ পালা একেলগে পঢ়োঁ, আমি লগ পাই পিনে অলপ চাহ খুৱাম বুলি লৈ আহিলা হোটেললৈকে। টিকেট কৰি আমি ৰখি আছিলোঁ, ৰখি থাকোঁতে ফাইনেলি আমাৰ ট্ৰেইনখন আহি পালা। এইখন আহি থকা ট্ৰেইনখনতে মই যাই আছোঁ মোৰ ইণ্টাৰভিউ দিয়া জেগালৈকে। গতিকে আপোনালোকে ট্ৰেইনখন দেখা পাইছে চাগে, আপোনালোকক ট্ৰেইনখন দেখাই আছোঁ। এইখন ট্ৰেইনেদিয়ে মই ইণ্টাৰভিউ দিব যাম। মানে আৰু ক'ত ৰখিম যে আপোনালোকক ৰখাৰ পিছত কৈ আছোঁ। ট্ৰেইনখনত উঠি দিলোঁ গাইছ। এতিয়া মোৰ যাত্ৰা আৰম্ভ হৈ গ'ল আৰু আপোনালোকক যাওঁতে ট্ৰেইনত দেখাই যাম আমাৰ অসমৰ পৰিৱেশ, মানে আমাৰ টংলা ষ্টেচনৰ পৰা য'লৈকে যাই আছোঁ গোটেইখিনি আপোনালোকক দেখাই মই গৈ আছোঁ। আৰু গাইছ খিৰিকীৰ সন্মুখত এটা ছিট পাইলোঁ, সেই ছিটটোতে মই বহি লৈছোঁ। ভাল লাগছি, গৰম লাগি আছিল, এতিয়া পূৰা হাৱা খাই যাই আছোঁ মই, নেকি গাইছ। প্ৰায় আধামান পালোৱে আহি, মানে ভয়ো লাগি আহিছে, কাৰণ ইণ্টাৰভিউ বোলা কথাটো দেচোন অলপ ভয়ে লাগব, কাৰণ যোৱাবাৰ দিছোঁ ওদালগুৰিত ইণ্টাৰভিউ, তাত যাওঁতে ভয় লাগছি, তথাপিও এইবাৰ অলপ কম ভয় লাগছে, কাৰণ যোৱাবাৰৰ এক্সপিৰিয়েঞ্চখিনি অলপ হ'লেও আছেতো। এতিয়া দেখা যাওক কি হয়, ভাল কৰিব চেষ্টা কৰিম। অসম মানে চাহ বাগান গাইছ, চাওক কি ধুনীয়া একদম পৰিৱেশ, ইফালেও বাগান সিফালেও বাগান, মাজত মই ট্ৰেইনেদি যাত্ৰা কৰি আছোঁ। একদম গাটো একদম পূৰা হাৱা দি একদম বঢ়িয়া লাগি গৈছে। কি কৰিব গাইছ। আৰু অসমত চাহ বাগান হোৱাৰ কাৰণটো হ'ল অসমত মানে বৰষুণটো প্ৰায়ভাগ হৈয়ে থাকে, আৰু সেইকাৰণে অসমৰ জলবায়ুটো বঢ়িয়া ঠাণ্ডা, মানে কেওফালে সেউজীয়া গছ গছনি আছেতো, সেইবিলাকৰ কাৰণে অসমৰ জলবায়ুটো ঠাণ্ডা। আৰু চাওক পৰিৱেশ কি ধুনীয়া একদম। ফাইনেলি ইণ্টাৰভিউ দিয়া জেগাটো পালোঁ আহি। মোৰ ইণ্টাৰভিউ জেগাটো হৈছে নিউ মিছামাৰী, তেজপুৰ নপৰে, কিন্তু
তেজপুৰ বুলি লিখা আছে এডমিট কাৰ্ডত। আৰু চাইকিয়া গাইছ কিমান ষ্টুডেণ্ট মানে ইণ্টাৰভিউ দিয়া চলি চবে পৰীক্ষা পাছ কৰি পেলাই আহিছে। চবৰে দেখিছে আমাৰ অসমৰ চলি মাথা কম নহয় আছেই। আৰু আগত গেছি এতিয়া ছেকেণ্ডখান ট্ৰেইন ফাৰ্ষ্টখানৰ ট্ৰেইনততো ইমান মানে আহিছে। দেখিছা গাইছ কিমান চলি। আমি ৰুম বিচাৰি আছোঁ মানে লগ দুজন আছে সিহঁতে ৰুমত থাকিম বুলি ভাবিছোঁ, কিন্তু গাইছ ৰ'দ দেখিছা না একদম ফাটাই দিছে ৰ'দে। কি কৰিব গাইছ কষ্ট কৰিব লাগিব। চাকৰি ইণ্টাৰভিউ দিব আহিছোঁ। এয়া মোৰ দিব আহিছোঁ ইণ্ডিয়ান আৰ্মিৰ ইণ্টাৰভিউ, আৰু মোৰ ইণ্টাৰভিউ হ'ব মিছামাৰী আৰ্মি কেম্প। গাইছ ৰুমত কিমান থাকিম, আৰু সন্ধিয়া হ'ল কাৰণে অলপ বাহিৰত ওলাই দিলোঁ। আৰু ৰুমৰ ভিডিঅ' ইমান নবনালোঁ কাৰণ সেইবিলাক কৰি থাকিব লাগে সময়ো নাই। আৰু যদি পাছ কৰোঁ তেতিয়াহ'লে অলপ খোৱা বস্তু লৈ ল'ম, আৰু বিস্কুট চিস্কুট বা পানীৰ বটল এনেকুৱা বস্তু লৈ ল'ম, এনাৰ্জি পোৱা কিছুমান বস্তু লৈ ল'ম। আৰু অলপমান কাগজ জেৰেক্স কৰিব আছে সেইখিনি কৰিব লাগে ওলাই দিলোঁ। কাৰণ যদি ইণ্টাৰভিউ পাছ কৰোঁ পুৱাৰ পে থাকি একদম সন্ধিয়াহে ওলাই আহিবা দেই। ইমানখিনি থকা অলপ অসুবিধা হয়। আৰু যেতিয়া ৰাতি লাইন পাতিব লাগিব তেতিয়া অলপ মানে ভোক লাগেতো, তাৰ কাৰণে অলপ খোৱা বস্তু লৈ ল'লোঁ। এতিয়া ৰাতি 12টা বাজিছে, উঠি দিলোঁ। এতিয়া 2টা বজাত ৰিপৰ্টিং টাইম, গতিকে লাইন পাতিব লাগিব যে ইণ্টাৰভিউৰ কাৰণে। এতিয়া গা পা ধুই মানে ফ্ৰেছ হৈ পেলাই আপোনালোকক লগ পাই আছোঁ। যদি পাৰোঁ সম্ভৱ মই তাত ভিডিঅ' কৰিম, যদি নোৱাৰোঁ তেতিয়া আপোনালোকক একেবাৰে পিছত লগ পাম। গাইছ গা পা ধুই একদম পূৰা ওলাই পেলাই আহি আছোঁ আমাৰ য'ত ৰানিং হ'ব তালৈকে। এতিয়া আমি আৰ্মি কেম্পৰ মাজে মাজে খোজকাঢ়ি যাই আছোঁ ৰানিং হোৱা তালৈকে। পাৰিলে আপোনালোকক তাতে ভিডিঅ' কৰি দেখাম, মানে তাতে ভিডিঅ' কৰিব এলাউ নাইতো। যদি পাৰোঁ আপোনালোকক ভিডিঅ' কৰি দেখাম। আৰু ক'লা হৈছে গাইছ কাৰণ ৰাতি ভালেখিনিও আছেতো, সেইকাৰণে অলপ ক'লা হৈ আহিছে। কি কৰিব গাইছ ৰানিং বেয়া হ'ল, একদম মাত বোল নোহোৱা হৈ আহিছে। চেষ্টা কৰি যাওঁ আৰু আশা নাৰোঁ, আশা দিলে ক'ত হ'ব। অৱস্থা চাওক পোৱাৰ পে তাৰমানে নাখাই নলৈ থাকিলোঁ আৰু টাইমত নাপালোঁ, সেইকাৰণে ফেইল হৈ আহিব লগা হ'ল। কি কৰিবি আৰু বেয়া কৰি হ'ল মানে বেয়া কৰা হানে হ'ল। কাৰণ আমি ফিল্ডত প্ৰেক্টিচ কৰোঁ, এতিয়া ৰাস্তাত দি দিলে 1 ৰাউণ্ড আৰু পকাৰ ৰাস্তা, সেইকাৰণে দৌৰাত অলপ অসুবিধা পালোঁ। সেইকাৰণে আৰু টাইমত সোমাব নোৱাৰিলোঁ কাৰণে গাইছ বেয়া হ'ল। একো নাই কষ্ট আৰু কৰিলোঁ, যদি ফল নাপালোঁ আশা এৰি দিলেতো নহ'ব, আকৌ কষ্ট কৰিম। পুলিচ আহি আছে, পুলিচলৈকে আকৌ কষ্ট কৰিম। ইণ্টাৰভিউ হৈছিল নিউ মিছামাৰীত। তাৰ পৰা আহোঁতে মই ভিডিঅ' নকৰিলোঁ কাৰণ ৰানিং ফেইল কৰাৰ কাৰণে মনটো বেয়া হৈ থকাৰ কাৰণে মই আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ গাইছ। একো নাই ইণ্টাৰভিউ আৰু লগালগ দিয়াৰ লগে লগে ক'ত চাকৰি পাম, অলপ কষ্ট কৰি যাম। আৰু বৰ্তমান 4000 অসম পুলিচত ভেকেঞ্চি ওলাব বুলি গম পাইছোঁ, সেইখিনিৰ কাৰণে এতিয়া আকৌ নতুনকৈ আৰম্ভ কৰিম। আৰু চাওক গাইছ আহোঁতে ভিডিঅ' কৰিব নোৱাৰা কাৰণটো হ'ল ৰাতি টোপনি ক্ষতি, লগত আহোঁতে ট্ৰেইনতো টোপনি মাৰিছোঁ, বাছতো টোপনি মাৰিছোঁ। এতিয়া ঘৰ পাম, ঘৰ পোৱাৰ আৰু বেছি টাইম নাই, সেইকাৰণে আৰু মাজত ভিডিঅ' বনোৱা নাই। আৰু ৰ'দটো গাইছ একদম বৰবাদ কৰি দিছে। এবাৰ যদি অলপ পাৱাৰটো কমে দিয়ে, ঠাণ্ডা দিন হ'লে আকৌ বিচাৰিম দে, এইকেইদিন অলপমান পাৱাৰ যদি কমে দিয়ে। আৰু গাইছ এইকেইদিনত এয়া ৰাস্তাৰ ওচৰত গাছৰ তলত বহিও তাৰমানে শান্তি নাপায়। বাৰিষাৰ দিন পথত পানী আছে, পানীটো গৰম হৈ যে হোৱাৰ পিছত যদি অকস্মাত গাছৰ তলত বহোঁ হপহপে গাত লাগি আহে। এই গৰমৰ দিনত জ্বালা। ঠাণ্ডা দিনটোৱে ভাল, আৰু আহিব ঠাণ্ডাৰ দিন, সেইকেইদিনে একদম আৰামৰ দিনা। গাইছ কি কৰিবি আৰু যি ভ্লগটো সামৰিলোঁ দে আৰু।